পুৱাই ফাটলো ক'ৰ পৰা পুৱাই পুৱাই লাগলাক নেকি আজি ই দেখা পালি আৰু ফাটে ফুৰিব মস্ত ধোৱা তুলসীৰ পাতটো বাপৰে বাপ মাথা নষ্ট হৈ যায় দেখা পালি ৰচোন এইখিনি অলপ বেগা বেগিকৈ যোৱা ভাল কি হক মা কি হক তাৰ তুজি আছে এই ডাঙৰ দুধটো অঁ কালি ৰাতিপুৱাই তাত জ্বৰ আকৌ নাখল মই আৰু কিবা কিবা ঔষধ দিওঁ না জৰি গুটি মোক কৈছে ফোন কৰিলা ভাতলো পইচা বোলে ঘৰো তুমি আহ যাই পেলাই কিবা ঔষধ চৌষধ দিলোঁ এক ছেকেণ্ড নালাগিলা পুৰা এতিয়া কুকুৰক ঔষধ দিয়া কৈছোঁ নহয় মইতো আগৰপে কৰোঁ মানুহৰ গাৰা ফুকা এইগিলাখান বিচি বেমাৰ এইগিলাখান ক'বই দেখোন জানো অঁ ঘৰখন তহঁতৰ গৰুটো তোমাৰ কাৰণে মৰিল দেখোন না এই তাৰ ব্যস্ত দেখোন বস্তু সেইগিলা নাই ভাই কৈ লাভ নাই বৰ গপচত আছে দেখোন কি নাই ভাতখন নবনাই কি একো নাই দিয়া কি আৰু কি এইটো কি পুৱাই পুৱাই ৰঙা পানী এই ৰঙা পানী নহয় হা মোক তাৰমানে সেই মোৰ অনুপাম থাকে না মই সেই কালি পূজা দিওঁ দিয়াতে তাৰমানে মোক সেই ঔষধ দিয়াতে ঔষধ উঘ্ৰিম মাক কওঁ মা ভাল কৰিবা মা ৰাতিটো মোক লাগে ল'লোঁ এইকাৰণে বেয়া লাগে তুমি যে ভাবা যে ভাল কথাটো বুজি নাপাওঁ বেয়া কথাটো খালি বুজি পাওঁ ময়ে বয়া যা এইটো অনুপানত দিয়া এইটো মোক হেৰিত দিয়া ঔষধত এইটো তাৰমানে মাননিক দিয়া সৰুকৈ লৈছোঁ সৰু নাম মই নাওমান দিবা দিছোঁ যিবিলাক কাৰোবাক দি দিম দে মনতো আৰু এইবিলাক আৰু জবাৰৰ কাণ্ডটো মনত আছে কি 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 নাখাব বোলে হা জবাৰে জবছৰত গোটেই ধুই লৈছিলা দেখোন যোৱা বছৰ ধৰি লৈছিলোঁ তাৰপিছত মোৰ কেছটো নহ'ল আপিটো ঘূৰাই পৰে তুমি মদ খোৱাৰ শপত ভাঙা দেখি আপি পলা কালি মাৰি নিদিলা এই নহয় কেছ তুমি নাজানো সেই বহুত তাতেতো কিন্তু তাৰমানে কেছটো কি হৈছে মই যদি তাই গেল মোৰ থাকিব পৰা নাই বিৰাট মৰম কষ্ট আপিটো যদি পলে গেল মই ৰাস্তাত কি কৰোঁ মই থাকিব নোৱাৰোঁ টেনশ্যনত তেতিয়া অলপ বেছিকৈ খোৱা কৰিলোঁ আগতে দেখোন কামি দি গৈছিলা কাপ বয়া দেখিলেতো বাপেকে গোবাব হে নহয় মোৰ নাই সেইটো নাই আজি দহে বাজে মই ছাত্ৰী ভাজ বুলি পেলাই এইটো আনিছোঁ খাবা আনিছোঁ এতিয়া মই ইমান পাগলা নহয় নাখ অঁ কি কৰিবা কাৰোবাক দি দিম লগ বন্ধু আৰু অলপ ৰাতি খাম দেচোন ৰাতি নহয় তুমি নাখ কেৱল ৰাতি খাবা ৰাতি অলপ খাম না গধূলিতে কাঞ্চনজংঘা 35 বুলি নাই নাই হিমালয় হেই জবাৰৰ মনত আছে দা দীপলা তিনিটাতে তিৰি অৰ্ডাৰ আছিল নালাৰ পৰা ময়ে তুলিছিলোঁ এইবাৰ মই তোমাক এই কচম খাই কৈছোঁ মই আজি ৰাতি 12টা বজাত বেঙে মোটা গাটো গন্ধ আছিল মোক 3 দিন ধৰি নালাৰ পৰা তুলিছিলোঁ ফাল্টু কথা কওঁ শুনা আজি ৰাতি 12টা বজাত মই অলপ খাম চিলিমো দৈ ল'ম আধাও দৈ ল'ম আৰু তোমাৰ এই বটলো দৈ ল'ম বটলো লৈ ল'বা অঁ থৈ দিছোঁ ইটাই অঁ তুমি চাবা আৰু তাৰপাছত ক'বা যে এই ফাটলো মামা কেনে পৰিৱৰ্তন হ'ল ফাটলো মামাই বহুত ফাটৈছি হা শুনা মানে কথাবিলাক বেয়া চেঞ্চত লৈ ৰ'বা মই বেয়া চেঞ্চত নাই তুমি মোক এইটো কথা ক এতিয়া যে দাঁড়িকে গৈছ কৈ যাই আছোঁ এতিয়া মই এই পাহাৰৰ তলত তাকে আছোঁ ক'ত ঘাটি ক'ত হাতী এই পাহাৰৰ ওপৰত হে তুমি তাকে যাওঁ কোনোবাই দেখা পাইছোঁ নাযাওঁ মই ফোন কৰোঁ অলপ ভৰি চৰি বিহ হৈ নাই বা কম আপত সেইটো ঘাটিটো দেখা নাই বাছ কাছানীৰ তাতে যাওঁ আগতে থাইলেণ্ড হে যাওঁ দে নহয় দা কি দেখিছোঁ দা তোমাক আমি তাতে নাথাকোঁ তুমি মোক সিংকে ভাবিছ নহয় না ভাবা দা একে কোৱা তুলি আনিছিলোঁ একবাৰ শুনা হে শৰ্মা মানুহ আছে শৰ্মাখন মই কৰিছিল তোমাৰ সন্মুখত দৈ ল'ম এতিয়া ধৰিলোঁ দৈ লওঁ কিন্তু কথা কি এই বটলটো যি দিছি তাহোন তাহোন কৈছোঁ কি তাৰ বোলে গাখীৰ আনা বটল আছে মই গাখীৰ দিব লাগিব বটলত তোমাক মাল ভৰাই দিছি অঁ কিমান ভাল সম্পৰ্কটো তুমি জানো তুমি মহা না মদঘৰীয়াৰ মেইন অঁ মদঘৰীয়াৰ মেইন বুজিছ না নাই এই বটলটো নিদিলা মই ঘূৰি দিব লাগিব না ঠিক আছে বন্ধুবিলাকক যদি তিনি মান নাখায় গম পাম ন চাবা তুমি হৈছে যাওক দেখা যাবা দেচোন তুমি যাবা এক নাচবা নাই যাম দে আহোঁ দে যাব ন পুৱা 9টা বজাতে টাইম বাগিছা
হ'ব যা জানা আছে যা 1 কেজি ঝেমত কোন খলা উল্টা তয়ো আমার দেখ ও কি ভাল হ'ব ভাল কালি ধাতি ফাঁস কেন যাও ভাল গেছি ভাল গেছি বঢ়িয়া গেছি খানা চানা পুরা খাইছো দামে দিছোঁ আচ্ছা আচ্ছা আৰু হেৰি এই মামাৰ খবৰ কি আর মামা মানে ফাটলো অঁ সি কালি ৰাগ পাইছিলোঁ একবাৰ কৈছে বোলে আজিৰ পৰা এইবিলাক এৰিম আৰু মোৰ কালি কথা মোক ঘৰত দম দি গেল কি কৈছে গৰম কথা মদৰ বটল দৈ লাব চিলিম দৈ লাব না নাখায় নাখায়। বছৰে এখন নাটক কৰে হে কালি কৈছিল যে বলাছো বলকচোন বলক কি বলক কৈছে বলক কালি সদায়তো আকাশখন পাতো ও ফটলো ফটলো অ' মা ও ও নাই নেকি ফটলো ফটলো মানে বিরাট অত্যাচার ফটলো কি হৈছে গোটা মদে ভাঙে সব খাই গোটা টুংটাং ৰাতি? যোৱাকালি সি নাখাওঁ বুলিও কৈছিল কৈছিল তো আমাৰ আগতো কালি কৈছিল আজিৰ পৰা এৰিম আৰু এৰিম বুলি কৈছিল মোকো কৈছিল যাই থৈ গোটাই চিলিমে এই বটলে তাতে আছে সি এই কুৱাটোৰ পাৰত গুচি গৈছে পেলাই দিছি? ধোৱান পাইছো? এই তাতে এই সেইটো আৰু খুৰী খুৰী কক দিয়া নাই কালি কাজিয়া বৌদ্ধ কাজিয়া গোটা মাৰপিট গুচি গৈছে কোনো আমি নাই, গেল? ৰাতি ভাত খাবাই নহ'ল এই খুৰীটো ইয়াৰ লগত পৰি বৰ বৰ শাস্তি হৈছে বৰ শাস্তি খাইছে এই এতিয়া কোন গেল ফটলো এই তাতে কুৱাৰ পাৰত সেই বটল কেইটা আৰু চিলিম কেইটা বটলি আছে অ ৰাতি শপত খাই এতিয়া আৰু বুটল লৈ বটল এইটো আন পাইছো তাতে এই সেইটো ও এই প্ৰত্যেক 31 শপত খাই আৰু এৰিম বুলি আৰু পহেলি বস্তুবিলাক আৰু জাগা নষ্ট কৰি থৈ দিছে। কাজিয়া পেচাল বিৰাট ধুনীয়া কৰে। বৰ কষ্ট খাইছে দেই খুৰীটো বৰ কষ্ট খাইছে বিৰাট কষ্ট খাইছে দেখা পাই আছো না এইটো আছে কোনে ও ভাগিন আৰু কইলা আছো তই কালি ৰাতি আমাক কৈছিলি নে 31ৰ পৰা মই মুঠ ভাঙিলো তই ৰাতিপুৱা এই আঁততি চাওঁ কি নকৰিব কি হয় চাওঁ হয় তই বোলে এৰা বোলে এৰি এইটো পুৰণা বছৰত নাও মান আছিল কালি ফেলে লৈছিলোঁ ৰবা শুনো এটা। ভলা থকা আৰু বোলে পকেটত দেখোন ভলা নাচটো তোমাৰ ক'ত নাই কি কি এইটো কি চিলিম চিলিম আৰু এইটো চাধা চাদা পেলো বোলে হা হে তেৰি এই ৰবা পেলাই তুমি নি? যে এই বস্তুবিলাক যে খোৱা এই বস্তুটো তোমাৰ ঘৰখনত কিমান অশান্তি কৰিছে অঁ ঘৰৰ লগতে আমাৰ পাড়াৰ ওচৰৰ মানুহ চবৰে অশান্তি হা তুমি এইখিনি বস্তু ত্যাগ কৰিব নোৱাৰা তোমাৰ কালি ৰাতি তোমাৰ পত্নী গুচি গৈছে ইমান মৰমৰ খুৰী তোমাক কি ধুনীয়া চিকচিকীয়া কৰি কাপোৰ চাপোৰ দিয়ে হে মই নিজে ৰাখোঁ হা সেই খুৰীক তুমি কালি খেদি পেলাইছা এই মধুৰ কাৰণে তোমাৰ তিৰি এটাতকৈ মুঠি ডাঙৰ হ'ল আছে গতিকে আজিৰ পৰা তুমি এই মধুৰ বটলত ধৰি শপত খাই কোৱা যে আজিৰ পৰা মই নাখাওঁ আজিৰ পৰা ভাল হ'ম এইটো নালাগে এই মধুৱে তোমাৰ সংসাৰ কাৰণে বৰ কষ্ট দিয়ে কিহত নালাগে হা তাৰে আগৰ বছৰত আছে আপি এটা গেল কাম কৰোঁ নাও মান আছে ইয়াতে খাই ফেলে ৰবা তাৰে আগৰ বছৰত আপি গেল এইবাৰ তিৰি খেদালা লাজ হোৱা নাই তোমাৰ মদৰ আৰু তোমাৰ বটলত কাৰণে কিবা গোটেই- কৰা অ তিৰি বোলে নাপাগে আহিছে নেকি তোমাৰ আপি ফলে বেছি নে নাই আপি তে তিৰি আকৌ তিৰি বেলেগৰ লগত সংসাৰ নকৰিব তোমাৰ ভালে যে আজিৰ পৰা আৰু বোলে শপত খাওঁ এই বটলত ধৰি শপত খাওঁ হা নহ'লে একেবাৰে দিম তোমাক তোমাক মদ ঘৰে ঘৰে খেদব নালাগে যদি মদৰ বটল শপত খাওঁ আচ্ছা মই শপত খাইছোঁ অঁ। মোক যদি মদ খোৱা ইয়াৰ পাছত দেখে আজি এইটো খোৱাৰ পাছত আপোনালোকে ডাইৰেক্ট মৰিব মাৰা যাব দুটা তাত কি ক'বা হা তুমি তাত কি ক'বা হা তুমি মুঠ খাবা আমি মৰিম হা এই, যাওঁ না, এই, আজিৰ পৰা খাওঁ গম পালে একেবাৰে দিম তোক চালা। দিম নহয় জাগাৰ বদনাম কৰি ঘৰে আছা, নষ্ট হা? কৰি পেলাইছা তুমি যা, বাহ, আজিৰ পৰা খাওঁ গম পাইছা খানিম তোক জানাই ৰাম মোৰ নাম ফাটলো হয় ফাটলো বহুতক ফাটাইছোঁ ফাটাৰ কাৰণে ফাটলো মদৰ বটল দৌৰিলে যিমানে আঘাত পাইছোঁ তহঁতে আৰু বেছি আঘাত পাবি নাখাওঁ মুঠি দিছোঁ তোহাতকৈ ভাল মানুহ মা কৈছোঁ মুঠি দিছোঁ আজি এতিয়া নহয় ফাল্টু ন